আইও বেলেগ কানিয়া কানিয়া লাগিছে ও কালি ৰাতি অলপ বেছি হ'ল চাগে মালিক ঐ কি হ'ল তো ভূত সৰি মালিক মুখখনে স্লিপ হৈ গৈছিলে ক্ষমা কৰিব তো মুখ স্লিপ হোৱাম তো মোক কেতিয়া মাল খোৱা দেখিলি হে মই জীৱনত মাল মুখত দি পোৱা নাই আৰে মালিক কেলেনো খং কৰিছে কৈছো নহয় ধেমালিকে কৈছিলো বুলি ধেমালিকেও নকবি যিটো কাম নাই কৰা সেইটো নকবিও অ'কে বলটেঙা আছে নাই বলটেঙা খালে আপোনাৰ একদম হেৰি হৈ যাব কানিয়াটো দূৰ হৈ যাব হে কানিয়া নেচটো দূৰ হ'বতো বলটেঙা খাই কিমান কানিয়া নেচ দূৰ কৰিলো ক'ত আছে বলটেঙা সেইটোহে এতিয়া নাই মোৰ ঘৰত একো ফল মূলৰ গছেই নাই নহয় কাৰোবাৰ ঘৰত আছে নি বিচাৰি যাওঁ বৈ আহক আপুনি বিচাৰিব মোক বিচাৰিলে টঙনিয়াব পাপা 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 ডেড ঐ ল'ৰাটো বলিয়া হলি নে হে কি চিঞৰি আছ ডেড কোঠা এইবোৰ কি মাৰিছ তই আৰে বলা বোলো স্কুটিখন চলাবলৈ শিকাই দিবা মই শিকোৱা আকৌ এখন নহলে চাবিটো দিয়া তোক একে ভুকুৱে মাৰিম দেই কিমান কৈছো নালাগে বুলি হে নতুন স্কুটিখন তই শিকি তই হেৰি কৰি মোক খাব বিচাৰিছ হে জান নেখাও কি হবনো শিকাই দিলে মই কি নচলাম নি মই নিশিকিম নি ঐ নেলাগে পুৰণা হবলৈ দে পুৰণা হলে চলাবি তই এতিয়া এইবোৰ ক'ৰবাত খুন্দা মাৰিবিগে মোৰ এনে নতুন স্কুটিখন ভাগি শেষ হ'ব বৰ বেয়া মানুহ মানে মই ক'লো নহয় মই নিজে উলিয়াই লৈ গুচি যাম চাবা তই নেচোন বাৰু তোক যদি মই তামোলত ঢকুৱাই নিপিটো নহয় চাবি ঐ বেটানী বাহিৰলৈ আহ বৰ ফেণ্টাষ্টিক ৰ'দ দিছে ৰ'দ লহিয়া ডি ভিটামিন লহি ভিতৰত সোমাই ঘূণীয়া হবি নহলে ঐ এইবোৰ পেলাই থৈ পাছত দুটা গছকি ধুম আৰু ভাত দুইটা একেলগে বনাম তই ৰ'দ লহিয়া হ'ব তই নহৌতি তেল মাৰিব নালাগে ৰ'দ ল তিলেচদা বলটেঙা আছে নি বলটেঙা ঐ বলটেঙা বাদ দে বৰটেঙা ৰবাব টেঙা ভীমকল টেঙা একোডাল নাই আইও মই বোলো আছে নেকি খাবলৈ মন গৈছিলে ঐ পম্পম টেঙা ঢেকুবুঢ়া ঘৰতহে পাবি ঢেকুবুঢ়া ঘৰলৈ যা হে ঢেকু ককা ঘৰত আছে সৈত 300 আছে যা বুঢ়া ভৰ কাৱাচাকি চলাওঁতে এইবোৰ খাবলৈ সময় নাই ফল মূল গেলি গৈছে তাৰপৰা লৈ আহিবি ঠিক আছে থেংক ইউ অ'কে থেংক ইউ বাই ৱেলকাম যা পাপা মোৰো টেঙা খাবলৈ মন গৈছে বৰটেঙা এই বেটাৰীতে মানুহে যিটোকে কয় তোক যে সেইটোকে কৰিব লাগে কেলে হে তই ইমান পক খোৱা নে তোৰ কিবা এটা খাবলৈ মন গ'লে তোৰ খাবলৈ মন যায় গুড় খাবলৈ মন গ'লে তোৰ মন যায় 15 মিনিট ৰ'দ লৈ ল তাৰপৰা গৈ আছো আবে বহুত চলালো বে কাৱাচাকি নিনজা এইচটো এইবাৰ দুকাটি এখনে আৰৱান এখনে আনিব লাগিব ককা পইচা বহুত হৈছে নি ঐ গুলেছৰ চখ কি বাট হে যোনে য'ত যোৱাইছে কোনোবাই ঘৰত যোৱাইছে কোনোবাই মাইকীত মই গাড়ীত যোৱাইছো পইচা সেইটো হয় বাৰু যাৰ যিহত চখ বাইদিওৱে আজি তহঁতি মোৰ ঘৰত যে কিয় ককা শুনিছো বোলে আপোনাৰ ঘৰতে বলটেঙা আছে বলটেঙা দিব নি কেইটামান খাবলে ঐ আছে তো বলটেঙা গেলি পৰি গৈছে লৈ লেগে যা গছৰ গুৰিয়ে চুয়ে উঘালি পেলা ৰিয়েলি ককা থেংক ইউ এনজয় মালিক হয়তো চক গছৰ ওপৰত ফেঁচা আইও কণাজাত সেইটো ফেঁচা নহয় বান্দৰ দেখিছা বান্দৰৰ উৎপাত একো বস্তু নাথাকে ৰবাব টেঙালৈকে এৰা নাই মই আকৌ ফেঁচা বুলিহে এইটো তই কোনখন কিতাপ পঢ়িছিলি স্কুলত তোৰ কি কিতাপবোৰ বেলেগ আছিলে নি তাত কি বান্দৰটোক মানে ফেঁচা বুলি কয় জানো কেলে মই ফেঁচা বুলি কওঁ তই 14 পাগল তেতিয়াহ'লে সেইবোৰ বাদ দিয়ক মালিক টেঙা পাৰক টেঙা কি চালিয়া টেঙা দেখিছেনে চব পকি আছে উঠিমহে এতিয়া গছত বৰ কটীয়া গছ এজোপা ভালহে আকৌ উঠিবলৈ সহজ আমি ওখ শিমলু গছত উঠা মানুহ হয় এইবোৰ এনেকে কটীয়া গছত উঠি বেলেগ বেয়া পাওঁ নহয় উপায়তো নাই পাৰক ধৰবি দেই ঠেকেচা খালে তিতা লাগিব টিটিকি ডাঙৰ নেপেলাব আকৌ হাতে চাতে ভাগিলেও ভাগক তো গোবৰ মাটিৰ সৈতে প্লাষ্টাৰ মাৰি দিম নহয় নেলাগে বেটানী গলে আকৌ পটাপট কি মেনেকে আহি আছো হে শ্ল' মোচনত টিকটক বনাই পুৰা শ্ল' মোচন হৈ গ'ল নি বেমাৰ একেটাই নামটো বেলেগ মই তহঁতৰ নিচিনাকে টিকা চিলিয়া নবনাও নহয় মই ফানিহে বনাও ভোট কেইটা হ'ল হ'বনে আৰু 4-5টা মান হৈছে আৰু লৈ লওঁ 10টা মান আইও তই ইমান দম কেনেকে নিবি বস্তা লৈ আহিছিল নি হাতত কেনেকে নিবি আৰু ইমান সোপা খাবি কেতিয়া আৰে নি থৈ দিওঁ আকৌ নেপাম নহয় ক'ত পাম সদায় এসপ্তাহৰ কাৰণে থৈ দিম জমা কৰি খাই থাকিম হেত খাবলৈ ভচামুৰীয়া লাগিব ফ্ৰেছ নি খোৱাটো মজা বেলেগ তই এসপ্তাহ থৈ দিলে এইকেইটা টুটুৱা মাৰিব হয় নে তেতিয়াহ'লে এইকেইটাই হ'ব নামি দিওঁ তেতিয়াহ'লে নে কি নামক
ঐ নেনাম্বি তো গৌণ্ডপক্ষী শপত নেনাম্বি তো কি হ'ল আকৌ তিলেশদা আপুনিও আহিলে যে ঐ জানই নহয় মোৰ বেটানী কেনেকুৱা পকখোৱা যিটোকে দেখে সেইটোকে লাগে তহঁতক দেখি তাইকো টেঙা খাবলৈ লাগে বোলো তই 10 মিনিট ৰ'দ ল তাৰপৰা মই খুৱাই নিমগে তাকে খুৱাবলৈ লৈ আনিছিলো পাৰি দেখোন দুচুটমান নাও অ তিলেশদা হেৰিয়া 4টা পাৰি থৈ আছে 2টা আপোনালোকৰ 2টা আমাৰ হৈয়ে যাব ঐ নাই নহ'ব দে 2টা কিডাল হ'ব হে এটা খালে বেটানী মোৰ পেটতে কিমি পেলোকে নময় দুচুট খাব লাগিব 4 চুট দে ৰাম ভাত খোৱা দি খাব নি ঐ টেঙা খালে যে পেটৰ পেলুৱে নময় কি টেঙা খাবি হে সেইকাৰণে পেলু মৰি যোৱাকে খাম খকে দে ৰ'ব তেতিয়াহ'লে পাৰিব লাগিব ভোট কেছ ধৰ হিয়া ঐ নাই তই কেছ ধৰিব নালাগে চাওঁ কুলক্ষণীয়া ভোট মই ধৰিম মাত ঐ দে পাৰ মই ওচৰ নেপেলাবি আকৌ দেই মই ওচৰ ফাটিব ধুৰ চলা স্কুটিখনো নিশিকায় কি কৰিবলৈ আনিছিলে বা সেইখন ভিতৰত ভৰাই থবলৈহে আনিছিলে কি হ'লে লেটাই গাড়ী চলাবলৈ নাই দিয়া নি ঐ নকবি আৰু গাড়ীখনত মোতকৈ বেছি মম কৰিছে গম পাইছনে মই লোৱা নহয় যেনিবা সেই স্কুটিখনহে লোৱা আৰে কৰিব এইটো সেইখন পইচা দি কিনা তই ফিয়তেহে হোৱা কি মই ফিয়তে হোৱা নে চালা নমহা পেটত আছো তই কি জানিবি মই যেনিবা নাইহে মই এমাহতহে ওলাইছো সেইবোৰ বাদ দে তই কোনফালে যাৱ ঐ মই গুলেশদাক বিচাৰি যাওঁ ঘৰত বিচাৰিলো নেপালো নহয় ক'বলৈ গ'ল বোলে টেঙা নে কি আনিবলৈ তাকে চাওঁগেচোন ক'তনো গ'ল বৈ তেতিয়াহ'লে ময়ো যাওঁ ঘৰত থাকি লাভ নাই এনেও শিকিবলৈ নিদিয়ে বৈ ঐ মখাই পুৰা টেঙা পাৰি আছে দেখিছ হে ৱাল পাৰ হৈ যাম এতিয়া ঐ মজা পাৰ আৰু এচুট পাৰ ঐ অকলে টেঙা খাই আছ আমাক নিদিয় নেকি বে আকৌ কোন ওলালেহি ঐ মই আহিছো জেউনা পাৰ হৈ পকত খুটি সোমাই যাবলৈ লৈছিলে যেনে তেনে বাচিছো দেচোন টেঙা এচুট আইঅ টেঙা মাগিডালকে যোৱা নাই আকৌ আপুনিও আহিলে নে ঐ একাষৰীয়া নকৰিবি মোকো দে শ'ল মাছ এচুট আনি থৈছো ৰাতিকে খাব লাগিব ৰেবাব টেঙা দি কি নেখায় আৰু আপোনালোকে ৰ'ব 100 মান পাৰি দিছো চবে ভগাই ল'ব ঐ পাৰ এতিয়া ভোট জলকীয়া দি মাৰি দিম পকক পুৰি যোৱাকে তাৰপৰা ৰাতিকে দিম শ'ল মাছৰ লগত পাৰ ৱাও শুনি একদম লোভৰ পানী পৰি গৈছে ককা পৰিবতো আৰু বহুত পানী পৰিব তুমি মোৰ লগত খোৱা নাই ৰেবাব টেঙা আমাৰ বেটানী খাব লাগে তাই নহ'লে পকত বেয়া কিমি পেলো গোটেই খজুৱাই থাকে নহয় তাৰ পক হ'ব আৰু পাপা কি যে তুমি মানুহৰ আগত এনেকে কথা কয় নহয় লাজ চৰম নালাগে নি মোৰ ঐ মই মিছা কৈছো নি তই মিছা ক'লে কবি মোক তই মিছা কৈছো যি তই সঁচাকে হয় নাই তোৰ পকত পেলো আছে নাই কৈ দে কিমি পেলো ঐ হ'ব তিলেছ নকবি আৰু এটা বমি আহি যাব পেট উকাল মাৰি আহিছে ঐ মোৰ ৰাতি শ'ল মাছ খাব নোৱাৰিম দে হে ঐ যা ক'লে তাই কি হ'ল হেইত মই নাযাওঁ দেই ঢেকু ককালে ভয় লাগে তই যা গতিকে আৰে ইয়াতে আছে সিহঁতি মই চিঞৰ শুনি আছো নহয় বৈ নাই একো নহয় না ককাই লাখুটিলৈ কোবাব মই ইয়াতে বহি ইন্তজাৰ কৰিম তই সঁচাকে বেলেগ ভয় পাদোৱা দেই হয় যা মানিলো থেংক গড স্কুটিখন আছে বাৰু দেই মই যে কেলেহতে লৈ গ'ল বুলি ভাবিছিলো ই আজি নিয়া হ'লে ই ঘৰত সোমাবলৈ নাপায় আৰু তাক বাহিৰে গোহালিত বান্ধি গৰু পঘা দি পেলাই তাক দুমাহমান দি হগুৱাই পঠিয়ালোহেঁতেন তই মোৰ কলিজাখন তোমাক গালি নাই দিয়া দেই আমাৰ কেলেহুৱাটোক দিছো কেলেহুৱা জাত চালা ঐ চবে পালেনে টেঙা পালো তই খালি এটা বেছিকে পালি তই সেইদিনা ভূতে 2টা পালে তই এটা পালি 3টা পালি তই হ'ব দিয়ক আৰু পাৰিছে কোনে হে গছৰ কাইতে মোৰ সেই পিঠি ফালি দিলে নহয় ঐ গুলেছত ঠেঙত গু আজি ৰাতিকে পুৰা দিম শ'ল মাছৰ লগত মালিক বলক ৰ'দ সোমাবই নহ'লে এতিয়া ৰ'দ সোমালেও খাই মজা নালাগিব এতিয়াহে ভাল লাগিব ৰ'দত বহি খাবলৈ ঐ ভূত টেঙা পালি নহয় আজি মোৰ বেটানী ভাগৰ চাবি তোক একে গাড়ীয়ে মূৰটো ভাঙিয়ে পেলাম চাবি আইঅ কাজিয়া কৰিব নালাগে বলক চব ঘৰা ঘৰি হওক ঐ বেটানী বৈ বেগিয়ে লগাই ঘৰলৈ বৈ তুফান বৈ ঐ বাই হে ৰাম গোটেই গেংটো সোমাই আছিলে মানে দেখিছনে মাখিয়ে কণী পোৱা দি ওলাই আহিছে গোটেই সোপা টেঙা লৈ বে হেৰিটো হেৰিয়া মুলেশদা মুলেশদা ভাইটি তোমালোক আজি তোমালোকৰ লেট এণ্ট্ৰি হ'ল যে বিচাৰি অলপ আগতে আহিলো সোমাবলৈ ভয় লাগিছে ঢেকু ককালে সেইকাৰণে ৰৈ আছিলো আপোনালোক ওলাই আহালে টেঙা খাবলৈ আহিলে এই বৰ কানিয়া লাগিলে ভূতে ক'লে বোলে টেঙা খালে ভাল হয় মই বোলো বৈ বতৰৰ ফল খায়ো দিওঁ ৰ'দো দি আছে ভাইটিহঁত ব'লা খোৱা যদি মানুহ সৰহকৈ হ'লে ভালো লাগিব লগতে 3টা টেঙা 4টা মানুহ একদম মজাছে হৈ যাব ব'লা আমাৰ খোৱাত আপত্তি নাই আৰু ব'লক লগে ভাগে মিলি খাওঁ ব'লা তেতিয়াহ'লে টেঙা পাৰ্টি কৰোঁ আজি ঐ বটুৱানী আন নিমখ লৈ আন জলকীয়া লৈ আন ভোট জলকীয়া মিঠাতেল নহৰু আদা পিঁয়াজ ধনিয়া আইঅ পাপা টেঙা বনাবানে মাংস ভাজি বনাবা
ঐ চব বনাম তই লৈ আনচোন মই চৌকা খান্দিলোৱে সেইডোখৰতে আছে কলপাত যোৱা দুইটা কাটি আনা আমি ইয়াত টেঙা গুচাওঁ ভালকে কম জেলুকা থাকে আৰু বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিছো চাই ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকন দবাই দিব তো আজিলৈ বাই বাই এতিয়া টেঙা খাওঁগে